টেপাৰ পানী পৰিল মাথাত ললুং জাপি টিপিৰ টেপাৰ পানী পৰিল মাথাত ললুং জাপি বহুত ছোৱালী দেখিলোঁ কিন্তু নাই দেখা কত বৰষা কলিতাৰ নিচিনা আপি ভাগৰ বুজি নাপালো কান্ধত পৃথিৱী দাঙি চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰি এভৰিৱান কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আজি মই শিক্ষকতা কৰি থকা কলেজখনত নৱাগত আদৰণি সভা অনুষ্ঠিত হ'বলৈ গৈ আছে সো দিনটো কি কৰোঁ আৰু কেনেদৰে ছাত্ৰ ছাত্ৰীবিলাকৰ লগত এনজয় কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লগতে আৰু এটা কথা আজি আমাৰ কলেজখনত অসমীয়া চলৰ বিখ্যাত অভিনেতা নয়ন নীলিম দা আহিব আৰু সো নয়ন নীলিম দাৰ নতুন এখন ফিল্ম ওলাইছে ফিল্মখনৰ নামটো সকলোৱে জানে বন্ধু বুলি সো ফিল্মখনৰ বিষয়ে আমি কিছু কথা জানিম লগতে নীলিম দাৰ লগত মানে কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ মানে অনুষ্ঠানটো উপভোগ কৰোৱাবৰ বাবে আপোনালোকক চেষ্টা কৰিম সো চাই থাকিব আৰু মোৰ চেনেলটোত নতুনকৈ যদি ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দিয়ক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এতিয়া মই আহি পাইছোঁ ফণী শৰ্মা অডিটৰিয়ামটোত এয়া মোৰ ষ্টুডেণ্টবিলাক হাই আজি কি আছে তামাম এনজয় কৰিম ন আৰু কোন আহিব আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ বিখ্যাত অভিনেতা কোন আহিব নয়ন নীলিম দা আহিব সো আমি কি কৰোঁ দিনটো আপোনালোকক দেখাই থাকিম সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লগতে ইহঁতক মৰম দিব সকলোৱে ক্ৰেফট বনাওঁ তোমাৰ ইন্ট্ৰডাকশ্যনটো শুদ্ধ অসমীয়াত দিয়া ডেন্স কৰিব লাগিব দাদা ডেমো দি দিয়ক নাই তুমি কি কৰা শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ ষ্টাডিয়া একাডেমীৰ হৈ এটি সমবেত সংগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ ষ্টুডেণ্টবিলাকে সমবেত সংগীত গাবলৈ ওলাইছে সো আপোনালোকক দেখাই আছোঁ সো চাই থাকক
ষ্টাডিয়া একাডেমীৰ কৰ্মকৰ্তাসকলক, নয়ন নীলিম ডাঙৰীয়া তথা বন্ধুৰ পৰিয়ালবৰ্গক মঞ্চত আদৰি আনিবলৈ মই আহ্বান জনাইছো। গোৱালপাৰা পালোহি বন্ধুক বিচাৰি। আজি ষ্টাডিয়া একাডেমীৰ কৰ্মকৰ্তাসকলক আমি নয়ন নীলিম ডাঙৰীয়া তথা 4 নৱেম্বৰ তেওঁৰ সহযোগী শিল্পী কলা কৌশলীসকলক মঞ্চত আদৰি আনিবলৈ আহ্বান জনাইছো। বন্ধুৰ লগত বন্ধু চাবলৈ যায় আৰু শৈশৱৰ সেই কিৰিলি ছবি গৃহতেই বিচাৰি পায়। প্ৰত্যেকে অনুভৱ কৰিব পাৰিব ছবিখনত সেইজনী মই আছিলোঁ, সেইটো মই আছিলোঁ, আৰু সেইটো আমাৰ ক্লাছৰুমৰ ভিতৰত পৰা ঢিটিঙালিবিলাক আৰু আমাৰ কেণ্টিনৰ পৰা ধেমালিবিলাক, কেতিয়াবা আমি ক্লাছ বাং মাৰি চিনেমা চাবলৈ যোৱা সেই দিনবিলাক, আটাই সৰু সৰু এলিমেণ্টছবিলাক লৈ আমি ছবিখন নিৰ্মাণ কৰিছোঁ। গতিকে সেই গতিকে কৈছোঁ আটাই বিচাৰি পাব ছবিখনত 4 নৱেম্বৰত ছবি গৃহ। চবেই আহিব। বন্ধু চিনেমাখন আমি অসমীয়া ছবি জগতৰ যেতিয়া আঁকোৱালি ল'বই লাগিব। তো জয়াই অসম, জয়াই অসম। আৰু লগতে অকল বন্ধুৱেই নহয়, আহিবলগীয়া যিবিলাক অসমীয়া ছবি আছে, এই ছবি চোৱাৰ পৰিৱেশ যাতে আমাৰ অসমত যাতে গঢ় লৈ উঠিব পাৰে, প্ৰত্যেকৰে সেইটোৱে বিনম্ৰ অনুৰোধ। তাৰপিছতে ষ্টাডি একাডেমীৰ অধ্যক্ষা সুমিত্ৰা ডাঙৰীয়ানীয়ে ফুলাম জাপিৰে আদৰণি জনাইছে। ইয়াৰ পিছত ষ্টাডি একাডেমীৰ সহযোগী সদস্য এখন ফুলাম নামাচাৰে আমি আদৰণি জনাইছো। ইয়াৰ পিছত আমি আদৰণি জনাইছো। নমস্কাৰ। প্ৰথমে মই আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ, আমাৰ আহি পাওঁতে কিছু পলম হ'ল, আৰু যিহেতু আজি আমাৰ মাজৰ পৰা এজন যশস্বী আমাৰ অভিনেতা পৰিচালক আজি আমাৰ মাজত নাই, আৰু সেইটো এটা আমাৰ অসমৰ কাৰণে খুব ডাঙৰ ক্ষতি, আৰু সেই ক্ষতিটো চাগে কোনে পূৰা কৰিব পাৰিব নাজানো। তেখেতৰ সেই আসনখন সদায় উকা হৈ থাকিব। ভাগিনে হাততালি বজাব, মামাকে নাচিব। বৰলিনে স্পলিনে ৰিলি মুখত কিবা কিবি গহিলি, ভাগৰ বুজি নাপালো, কান্ধত পৃথিৱী দাঙি ঘূৰি ঘূৰি আমি যদিও জুতিত বন্ধু ধৰিবা তুমি। তোক দেখিলে দুচকু হয় আমাৰ দীপাৰ, দুদেউতাৰ হাঁহিতি গধূলি নেফ্লিক্স। তোক দেখিলে দুচকু হয় আমাৰ দীপাৰ, দুদেউতাৰ হাঁহিতি গধূলি নেফ্লিক্স। নমস্কাৰ, ভালে আছে সকলোৱে? পুলক নিশাচৰ ধন্যবাদ, অভিনন্দন জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। যেনেকৈ আজি ফেচাৰ্ছ নৱাগত আদৰণি সভা ল'ৰাবিলাকে যেনেকৈ ভাবি আহিছিলে আজি তাতে গৈ ধুনীয়া ধুনীয়া ছোৱালী চাম, ঠিক তেনেকৈ 4 নম্বৰ আহি আছে। গতিকে ভাবি থোৱা বন্ধু চিনেমাখন চামেই চাম, হয়নে? চাব লাগিব কিন্তু ৰিলেশ্যনত নাযাবা বন্ধু,
ৰিলেশ্যনত নাযাবা বন্ধু আমাৰ কলেজত অনুষ্ঠিত হোৱা প্ৰগ্ৰামটোত পুলক নিশাচৰ সকলোৱে চিনি পায় আমাৰ গোৱালপাৰা চিনা মানুহ নায়েই আৰু আছে কলিতাৰ ইউটিউব চেনেলটোৰ সমূহ অডিয়েঞ্চক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ আৰু আপোনালোকে ভিডিঅ'বিলাক চাব আৰু এওক ছাপৰ্ট দিব লাইক কমেণ্ট শ্বেয়াৰ এইবিলাকতো জানেই আপোনালোকে আজিকালি চবেই জানে ইউটিউবত কি কৰিব লাগে কৰি দিব দেই বিশেষকৈ আমাৰ গোৱালপাৰাৰে হয় প্ৰফেশ্যনেলি মানে প্ৰফেশ্যনটো তেওঁৰ টিচাৰ হয় তথাপিও মানে ভিডিঅ' বনাই আপোনালোকক এণ্টাৰটেইন কৰিবৰ কাৰণে তেওঁ ভালো পায় কৰি পেলাই গতিকে আপোনালোকে চাব আৰু উৎসাহ দিব তাপাৰ পানী পৰিল মাথাত ললুং জাপি টিপিৰ টেপাৰ পানী পৰিল মাথাত ললুং জাপি বহুত ছোৱালী দেখিলোঁ কিন্তু নাই দেখা কত বৰষা কলিতাৰ নিচিনা আপি একদম ফালাফালি কৰি লাইক চাইক কৰি দিয়ক দে আৰু একদম পুৰা লাইকটো এবাৰ নহয় দুবাৰ নহয় মাৰি থাকক ঠিকছে আৰু খালি লাইক কৰিলে নহ'ব শ্বেয়াৰ কৰিব মনত ৰাখিব কিন্তু শ্বেয়াৰ কৰিব থেংক ইউ বা বেষ্ট উইচেছ টু ইউ বাই বাই কৈ দিয়া